হাই দোস্ত, আকৌ এটা নতুন ভিডিঅ' লৈ কে লাভাৰ ধুনু চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো বিশেষ আমাৰ ককা তিথিৰ কাৰণে আমাৰ ঘৰত সকাম এভাগ আয়োজন কৰা হৈছে বছৰেকীয়া। সেয়েহেতু এটা ভিডিঅ' বনাইছোঁ, আপোনালোকক ভাল লাগিলে শ্বেয়াৰ কমেণ্ট লাইক কৰি দিব। আৰু মোৰ ভাইটি ওলাই আছে, তো আজি ককা সকাম ন, ৰাতিপুৱাই বহুতখিনি কাম কৰা হ'ল। এতিয়া বাকী কামখিনি কৰিব আছে। এতিয়া পিণ্ড চিণ্ড দিবলৈ আছিলে, পিণ্ড চিণ্ড দিবলৈ বৰ্তা গৈ আছে। পিণ্ডটো দি অহাৰ পিছতে নাম কীৰ্তন আৰম্ভ হ'ব। তো চাই যাওক, আমাৰ এইজন চাওক ভাইটি ক'ত বহি আছে চাওক, এয়া ৰাস্তাত থকি পাই বহি আছে। তো দোস্ত, আজি মানে ককাৰ 1 বছৰ হোৱাৰ কাৰণে আমাৰ ইয়াত বছৰেকীয়া সকাম ভাগ আয়োজন কৰা হ'ব। তো বছৰেকীয়া সকাম ভাগত কিদৰে মানে নাম গোৱা হ'ব, কি কৰা হ'ব, সকলোবোৰ আপোনালোকক দেখাই যাম। আমাৰ সমাজৰ সকলোবোৰ নীতি নিয়মেৰে আপোনালোকক দেখাই যাম। তো চাই যাব আমাৰ ভিডিঅ'টো। চাওক, আজি আমাৰ ককা বছৰেকীয়া সকাম। তো আহিছে মানুহবিলাক লাহে লাহে, কলকুঁহিয়া কাটাত ব্যস্ত হৈ আছে। কলকুঁহিয়া কাটি লোৱাৰ পিছত ভকতসকল লাহে লাহে আহি আছে। কলকুঁহিয়া কাটিছে বৰ্তাহঁতে, ভকতসকলে কলকুঁহিয়া কাটিছে। আৰু এইফালে ধৰক ভৰি ধুওৱা হৈ আছে ভকতসকলক। ভকতসকল আহিছে, ভৰি ধুৱাইছে। এয়া মুনু খেলিছে, চাওঁ এইফালে মুনুটো কৈ দিয়া। ভকতসকল আহিব, নাম গান গাব, দেখাই যাম আপোনালোকক আমি আজি বছৰেকীয়া সকামত কি কি কৰ্ম কৰোঁ। তো চাই থাকিব ভিডিঅ'বোৰ। বৰ্তা বামুণৰ ওচৰত যিখিনি কৰ্ম কৰিব লাগে সেইখিনি কৰি আছে। কীৰ্তনঘৰ মুকলি কৰি পূৰা নাম হৈ আছে। নাম পিছত পাঠ পঢ়িব, শাস্ত্ৰ পঢ়িব। কোন দাদা? ভণ্টিহঁত আহিছে, এই মাত্ৰ আহি ওলাইছে, সেয়া চেয়া কৰিব নাপালে বাৰু। এজনী চকু চাওক কেনেকুৱা দেখিছেনে, চকু ভীমকল, এজনীও ভীমকল। আৰু ইয়াত ঢেৰ মানুহ আছে বৰ্তমান। এইজন এজন মাথাই নহ'ব। চাওঁ ইমান তো গাইজ, সকামটো চলি আছে, নাম কীৰ্তন গোৱা আপোনালোকে দেখিছে। তো ভকতসকলৰ বোলে বহুত গৰম উঠিছে। গৰম উঠাৰ বাবে এটা ঠাণ্ডা লৈ আহোঁগৈ, যিকোনো এটা ঠাণ্ডা লৈ আহোঁগৈ। ঠাণ্ডাটো খালে ভকতসকল অলপ ভাল পাব। এই গৰমত যিহেতু নাম কীৰ্তন গাই থাকিবলগীয়া হৈছে ন, সেয়েহেতু কিবা ঠাণ্ডা এটা খালে কিবা এটা ভাল লাগে ন। নেমু চৰবত অলৰেডি বনাই আছে, তথাপিও ঠাণ্ডা এটা লৈ আহোঁ সকলোৰ বাবে, সকলোৱে মিলা প্ৰীতিৰে খাব। তো বলক ঠাণ্ডা এটা আমি লৈ আহোঁ। তো দোকানলৈ গৈ ঘূৰি আহি আকৌ ঠাণ্ডা লৈ আহিছোঁ, পূৰা ঠাণ্ডা। ভকতসকলক দিম, এনেকুৱা 2-4টামান লাগিছে, এটাকে আপোনালোকক দেখাই আছোঁ বাৰু। আৰু দুটামান আছে ভিতৰত দেখাই আছোঁ। তো এইফালেদি আকৌ আমি বৌৰ লগত যাম, সকামৰ ঘৰত যাম। তো বলক ভিডিঅ'টো চাই থাকিব শেষলৈকে হা। আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মোৰ ভিডিঅ'বোৰ বনাবলৈ আগ্ৰহটো অলপ বেছি বাঢ়ি যায়। তো
তো গাইছ বুট মাহ দিলে চাই লওক বুট মাহ খাই আছোঁ আমি সকলোৱে খাই আছোঁ এফালেও বুট মাহ খাই থকা হৈছে বুট মাহৰ পিছতে মানে জলপান আহি যাব জলপান খাম এতিয়া বুটটো খাই লওঁ বুটকেইটা ধুনীয়া লাগিছে একদম সুন্দৰ বুট চাওক আপোনালোকে খাই আছোঁ মই খাই এদায় কৰিলোঁ তথাপিও দেখাই দিছোঁ আপোনালোকক নেমু আছে তুমি খালা নাই খালা মুনু খালি নাই ঠিক আছে বুটৰ পিছতে আমি জলপান খাবলৈ আৰম্ভ কৰিম